হেল্ল' এভৰিৱান, মই নিপৰিজা আৰু আপোনালোকে চাই আছে নিপৰিজা গগৈ ইউটিউব চেনেল। তো পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আজি আমি আহিছোঁ লংডিঙলৈ। তো আজি আৰু বতৰটো অলপ ডাৱৰীয়া কৰিছে, ভিডিঅ'টো ভালকৈ চাই থাকিব। এইফালে বাছ লৈ লোৱা হ'ল। তো এতিয়া আমি সোমাম ভিতৰলৈ। এখন বাছ লৈ ল'লোঁ। ওপৰৰ পৰা পুৰা বঢ়িয়াকৈ পানী পৰি আছে। এইডোখৰত এনেকৈ থোৱা কাহিনী এটা আছে। কাহিনীটো মানে এনেকুৱা ধৰণৰ, এই লোকজন ইয়াতে এক্সিডেণ্ট হৈ এনেকৈ ঢুকাইছিলে। তো সেইটো কাৰণে তেওঁ বাইকখন আৰু সজাই থৈছে। এনেকৈ মাটি খহি গৈছে বৰষুণ দিয়াৰ কাৰণে। যিহেতু আমি গৈ থাকোঁতে বৰষুণ দি দিলে, তো সেইবাবে পৰিৱেশটো আৰু অলপ ধুনীয়া হৈ পৰিলে। বৰষুণটো দি দিলে আমি আহি থাকোঁতে। তো এইবোৰ ডাৱৰ চাওক, আমাৰ চাহ খোৱা পৰ্ব চলি আছে এতিয়া। একদম ইয়াত যিহেতু বৰষুণ দি আছিলে, তো সেইটো কাৰণে আমি ইয়াতে অলপ দেৰি ৰখিলোঁ আৰু চাহ খোৱা হ'লে ইয়াত মানুহৰ ঘৰ আছে। আৰু এইপিনে সেই খেতি কৰি আছে আৰু এইবোৰ তো এতিয়া আমি লংডিঙলৈ গৈ আছোঁ। লংডিং মানে টাউনলৈকে। তো আমি অকল দুটাই যোৱা হৈছিলে আৰু আমাৰ প্লেনিংটো এনেকুৱা আছিলে যে আমি একদম লংডিং টাউন নাপাওঁগৈ, আধা ৰাস্তাৰ পৰাই ঘূৰি দিম। কিন্তু আমাৰ ঘৰৰ ওচৰৰ কিছুমান দাদাক লগ পালোঁ, তো সেয়েহে তেওঁলোকৰ লগতে একদম লংডিং টাউন পালোঁগৈ। তো এই লংডিং টাউনখনতে এটা হেলিপেড আছে, য'ৰ পৰা লংডিঙৰ ভিউটো পোৱা যায়। এইখনে হৈছে লংডিঙৰ মেইন টাউনখন। মানে লংডিং, তো আমি ওপৰলৈ উঠিকে আহি আছোঁ। ৰাস্তাটো কিন্তু বহুত বেয়া। তো ইমান এটা ধুনীয়া জেগাত সকলো ফটো আৰু ভিডিঅ' কৰাত ব্যস্ত। আমি ইয়াত বহুতখিনি টাইমে ৰখিলোঁ। লাহে লাহে এতিয়া ঘৰৰ দিশে যাব লাগিব। আগত গ'ল কেইজনমান, তো আমিও যাওঁ। এখন, দুখন, তিনিখন, চাৰিখন আৰু আমি চাৰিখন বাইকত 6জনমান আহিছিলোঁ। তো চবে ফটো মাৰি আছে, ফটো মাৰত চব ব্যস্ত। আৰু সেইখন হৈছে নৈ, আৰু এইটো ৰাস্তা, আৰু এইটো এটা ৰাস্তা, মানে একেটা ৰাস্তাই হয়। এইটো ওপৰলৈ উঠি আহিছে। আহোঁতে পুৰা বৰষুণ দি আছিলে, তো এতিয়া পুৰা ৰ'দ দি আছে।
চমকো কপাহী চাদৰৰ সেমেকা আচলখনে তো এতিয়া আমি আহি অৰুণাচলৰ পৰা অসম পালোহি জোনাককে মই চমকো এয়াই আছিল আজিৰ ভিডিঅ' আগৰ ভিডিঅ'ত চাই ভাল পালে যদি ভাল পালে তো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' এটা কৰি দিব স্ক্ৰীনত নামটো আহি আছে আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব আজিলৈ বাই বাই পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই